মাৰ মাৰ আৰু মাৰ হে ভগৱান আজি যাতে বাকী কাষ্টমাৰ নাহে তুমি আজি ভালদৰে দোকানখন মোৰ চলাবা দে ও ভাই শিখর এটা নানা কিয় এ ভাই পইচাই নাই মোৰ লগত এক টকা আরে বাকি কি হলো জানা এই দোকান খুলছি মই ক'ত বাইকে দিব দিব যা এই যাচোন, দিব দিব যা। যাও নেকি যা দিব যা দিব পাৰে যা ও হবে যা শিখৰ ধৰিছো কুৰ্চিটো দি বাকী লিখি দিবি এই পাপা রে পয়সাটো দি যা হ'ব দে লিখি দিবি এ তাৰিখ মই দিয়ে চাও দিও আপনা এই মুঠে মই হ'ব দে লিখি দিবি মানুহে দে ভাই শিখর তো জাকরাই থাকলি নেতা গিয়া এ ৰ ভাই ভাবো যা ৰাতিপুৱা পুৱাই গালি খাই লৈ লো দিছো দেখা যা আছে তো দি অলপ দি দিছো ৰ মই খাই লৈ অলপ Bluetooth device is connected successfully. ও বিষ্ণু ভালে আছা ভালে আছো ও বিষ্ণু এটা শিখর দিয়ে শিখৰ লবি আজিকালি ক'ত কি কৰি আছা আজিকালি এনেই ঘূৰি ঘূৰি খাই আছো দে কি কৰিবি আৰু কাম বন মাজে মাজে যাওঁ দে ক'ত কি কাম কৰি আছা এই এনেই কেতিয়াবা য'ত যি কাম পাওঁ সেই কৰোঁ আৰু বাকী চিগাৰেটটো পইচা কালি দিম দে এতিয়া মোৰ লগতো পইচা নাই নাই পইচা দি যা পইচা নাই এই তহঁতৰ একো কি লগাইছা এই তোৰ কি হ'ল লগৰ হ'লে দে 10 টকা এটা বাকী দিব নোৱাৰা নেকি কালি দি যাম দে মানুহ আছো নে নাই তোক 10 টকা তাক 10 টকা এনেকে দাওঁতে মোৰ দোকানৰ মালগিলা নহয় গৈছে বুজি পাইছা এইটো মোৰো চলবা লাগব না হ'ব দে কালি দিম দে মানুহটো মৰি যায় না নহ'লে টেনশ্যন ল'ব নালাগে পইচা 10 টকাহে কালি দিম দে হ'ব দে এই সিদিনা এটা লৈ গেল শিখৰ এটা গধূলি দিম বুলি কৈ আজিকালি আহাই নাই দোকানতে অহা নাই মালে নাই এতিয়া বাকী লৈ পেলাই বেলেগৰ দোকানত মাল খায় বুজি পাইছা এই মই হেলা নকৰোঁ নহয় তই টেনশ্যন ল'ব নালাগে এই তই সেনে কৰিবি ভাই এই তই মোক বিশ্বাস নকৰা নাই তই কিহৰ লগৰ হ'লি তেনেহ'লি হা তোৰ তাক আহিলে মই বেলেগ তাক কাট তাক যাম কৈছোঁ তই অলপ টেনশ্যন ল'ব নালাগে দে কালি দি যাম দে কালি দি যাবিতো? টেনশ্যন নাই দে হ'ব দে ও ওই শিখর অলপ দিবি মোক কি শিখৰ লাগে শুই আছোঁ ৰ তোক গলক গেলে আকে ৰ গোটা মাহ সুমি দে ৰ শিখর অলপ দি শিখৰ খালি মই গোটাই কি মানুহ তই শিখর এই এটা শিখৰ এপ্লাই লাগে কিয় নকৰি শিখৰ অলপৰ কাৰণে ঐ ভাই আকলৈকেতো গোটেই মাখা ইণ্টাৰভিউ মাৰিলিয়ে চাকৰিটো নহ'লে কি কৰিবি আৰু পুলিচৰ কি কৰিম ভাই আমি আৰু কাম চামে কৰি থাকিব লাগিব আৰু কি কৰিবি তাকেইতো ন কত কষ্ট এনে গেল ন যিটো বাৰ কি খবৰ যিটো তাকে যিটোৰ একদম খবৰ নাই তোৰ ইন্টাৰভিউ ভাল হৈছে চাকৰি হ'ল নেকি অ চাকৰি পাই সি লগ চব গোটাই পাহৰি যাবই ভাই চাকৰি পালে চবেই পাৰি যায় এই বাবু ভাই সেনে কথা নহয় কিবা কামতো থাকিব পাৰে যিয়ে নহওক পিছত লগত চলি আমাৰ এটা পুলিচ হৈছে ভালহে পাব লাগে সেইটোৱে ভাই যিটো ভাগতে ফোন মাৰছোঁ এটা ফোন মাৰিছ আৰু ন মাৰছোঁ এটা ফোন অ হেল্ল' ঐ জিতু ক'ত আছে তই অঁ ঘৰতে নেকি এই পুলিচৰ ইণ্টাৰভিউ যি মাৰিলি আমাৰতো নহ'লে তোৰ হৈছি না তোৰ আকৌ খবৰ চবৰ দিয়াই নাই ৰিজাল্ট কি হ'ল
মোৰ চাকৰি হ'ল দেই ভাই অ' ভাল হৈছে নেকি অঁ ঠিক আছে এতিয়া তই পুলিচ ভাই আজি ভাই অঁ কোনদিনা যাবি অঁ তই ক'ত আছা এই আমি ইয়াতে আছোঁ এইটো দোকানত আছোঁ ভৱিষ্যতৰ দোকানত মই যাই আছোঁ দে অঁ ইয়াতে বহিছোঁ আমি গোটা মাখা খাইছোঁ এতিয়া আজি এতিয়া খানাটো কোনদিনাতে উঠছোঁ হ'ব এতিয়া আছোঁ আহ ঐ ভাই ৰামু গৈ ৰামৰ গাৰ্লফ্ৰেণ্ডে ফোন কৰিছে সি গুচি গ'ল নহয় হয় নেকি অঁ বাকী যিটো মাতাৰ লগালে আহিলে ভাল লাগিল দে বাকী যিয়ে নহওক পটকৈ আহিলি অঁ বাকীটো তোৰতো চাকৰি হ'লে ভাই আমাৰ নহ'ল বাকী যিয়ে নহওক দিছোঁ লগৰ এটা বেছি ভাল লাগছি নাই এতিয়া আমাক তই পাৰ্টিটো দিব লাগে ৰাতিত গেলি পাৰ্টি মই মানে যামেই দুই একদিনত অঁ সেইকাৰণে পাৰ্টিটো খুলি যায় একদিন এনজয় চেনজয় কৰোঁ গোটাই এতিয়া লগে লগে ভাইজি মই দুই একদিনত যামেই মানে গেলি পাৰ্টিটো আজি হৈ যাক নেকি আজিও কৰি যাওক হা অঁ তোক আৰু মাজে মাজে দেখা নাপাম যিহেতুকে কেতিয়াবা দেখা পাম আজি পাৰ্টিটো খাই যাওঁ আজি পাৰ্টিটো কৰি আমাৰ দিলে দোকানী ভাইকো লৈ যাবি অঁ অঁ পাৰ্টি অঁ দোকান লৈ যাম মই দোকানী ভাইকো কৈ যাম যাওঁতে ভৱিষ্যতটো নিবই লাগিব বাপৰে বাপ এতিয়া আমি যেনেকৈ আছোঁ এনেকৈ মিলি জুলি থাকা চাকৰিত যোৱাৰ পিছত তই আকৌ পাহৰি নাযাবি এই নাই বাপৰে বাপ আমি লগ পাৰিম একেলগে দাউৰো একেলগে ইণ্টাৰভিউ কৰিলোঁ আমাৰতো আমি আৰু কামেই কৰিব লাগিব দে কি কৰিব উপায় নাই আমাৰ কপালত নাই দিছোঁ আৰু কি কৰিবি দে যিয়ে নহওক ৰামু ভাই আমাৰ ব্যস্ত হৈ যাওঁ ন দে তাকো লৈ যাম দে আগলৈ খানা খাম এনজয় কৰিম অলপ তেতিয়া যাওঁ গেলোঁ হা এই জিতুহঁতে আহিবা নাইতো না পিংকুহঁতে অঁ খানা ৰাতি হ'ব দেখোন এই তাহাঁতক চাওঁ নেকি মই অলপ যাই কেনে ন বজাৰখিনি কি কৰিলা অঁ আহিছে তহঁতে এই বহুত টাইম ৰখি আছোঁ ইমান ৰাতি হ'লা এই বাপৰে বাপ আজি বাজত বহুত মানুহ কি কৰিম কিয় ভাই ইয়াতে ইমান দেৰি হ'ল 10টা পাৰ হৈ গ'লা নকবি আৰু আজি 10টা পাৰ কৰি দিলি এই বেটি খেলা কাম ভাগত ধৰিছে নেকি বহুত ভাল লাগছে ভাই কি কোৱা ৰামু কৈ ই অলপ বাহিৰ ফালে গৈছে আজি ৰবিবাৰ না বজাৰতো মানুহ ভিৰ আহিব দে এতিয়া টাইমটো এনে দেৰি হৈছে দেৰি কৰি লাভ নাই। এটা তাৰি আধা ৰঘুন পেজ চেলো ক্লিয়াৰ কৰিলোঁ আমাৰ কামটো কোৱা যিটো ভাই মাংস কিমান আনিছিলি মাংস 3 কিলো আনিলোঁ 3 কিলো 3 কিলো মাংস ইমান কেতিয়া চলি 3 কিলো মাংস দি কি হ'ব মোকে লাগিব 3 কিলো মাংস খালা খাবি তই কি মানুহ তোৰ পেট নাই এইটো ধুলি এই নহয় মোক লাগব তই যদি খাবাৰ টাইমত যদি তোক যদি মাংস লাগে তোক কিনি চাবি হ'ল বোলে 3 কিলো এটা একলা খাবি তোৰ ঘৰত আকপা মাংস নাখা আজি ইয়াতে 3 কেজি খাবি আজি চাঞ্চত পাইও খাবা খুজিছি যিটো ভাই পাৰ্টি দিলে না চাঞ্চত পাইছি নে নহয় যিটোৰ পাৰ্টিৰ কথা ঘৰত আৰু খাই না জিপিৰ বিলো খানা আজি কি কোৱা একে খাম বুলি আছো মোৰ তাৰ কথা নাচাই কিয়া মানে যিটো কেজি তাৰমানে খাম বুলি ধৰিছে আজি খানাটো মোৰ কপাল এনে খানাটো দিয়ে ভুল হ'ল নেকি নহয় খানা বুলি ক'লি লগৰ লগত দুটা বেছিকে যায় নে ভাই
গম পাইছা না হল বুলি আৰু খানাটো থাকি আৰু বুলি তই- ঘৰত নাহাকে আহিবি এইটো অ'। কাম কাম কৰা নাই ভাই খাব দে আমি নাখাওঁ দে আৰু আমাৰ তই সৰু কি ভাই কৈছা? হ'ব। তই কি যেতিয়া কয়? মাংস হ'লে তেতিয়া আটা পাৰা কম হোৱা বুলি তোক তেতিয়া চাবি কি কোৱা মনত ৰাখবি কিন্তু তই মাংস হ'লে যেতিয়া কান্দিয়া মই নাখনো যে ন আগৰ পৰাই নাখনো আমি তই গম পাম দিছো শেখৰৰ কাৰণে কান্দা মানুহ তই তই গম কিয় পাম কান্দিম দিছো নাখনো মই যিটো ভাই তই দিনে গম পোৱা নাই ন এই মোক কছি এই গম পাম দিছো তই কান্দা নাই দে মই নানো ভাই আনকেৰ কেনে এই আঞ্জা পুৰা মজা মজা মানে দুবাৰ ঘেইটি উঠছি কেতিয়া হ'ব পুৰা লাহে লাহে চব তাতে 12টা বাজি গেলে দেখোন বিছনাত উল্টে বেলতে তাতে নাটক কৰি আছা আগবাঢ়ি নাহা আগবাঢ়ি নাহা মানে তুমি থাকান্তে আৰু মই আৰু কিয় তাতে থাকোঁ হ'লেও অলপ মই আগবাঢ়ি তাতে ভাল লগাই লাগে দিছোঁ অলপ এতিয়া সহজ ভোক ভাল লাগছি লাগে এতিয়া পুৰা লাহে 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 মানে পেটৰ ভোকত মিনি ফুটবল খেলে আছে ফুটবল নহয় ক্ৰিকেট খেলিলেও আকৌ নহয় ভাই এই দে তাড়াতাড়ি কৰ ঠিকে চাওঁ ঠেকা দে পুৰা যিটো ঘৰ চাকৰি মাংস মাংস কোন নিছে মোৰ তই হাইছা তই নিব লাগব মাংস চুকুৰ টাকা কান্দি মতে খাব নাপাব হিচাপ কৰা মাংস মোৰ কি হ'ল তে মই মাংস খাই থাকো গন্ধ থাকো কোনি নাই পাৰ্টিৰ লগত খালি খাওঁ তই গন্ধ থাকো চিগাৰৰ কান্দা তই মাংসৰ কান্দা ইমান খাব নাপা তই তেতিয়া ঢকলিয়াই যে মোক ইমান নালাগে মোক কওঁতে মই যেতিয়া ক'লো 3 কেজি আনছে মোক একলা লাগব এইবাৰ তই দিও কান্দা সেনেকৈ কমে খাবাৰ টাইমত কিয় কম মই খাবাৰ টাইমত কিয় এতিয়া কম তোকে লাগে তুই বেছিকে কোনি মাংস দিছে দি দেখোন নিছে নি কোনবা নিছে আৰে নাই বুজা খাব তো মজা তো আগে তাকে ওই মকরা মকরিকে ভরে লইছে মজা ও আগে তাকে মকরা মকরিকে ভরে লইছে এতিয়া তো মাংস কত পাবি পিছেছিল মই গনিয়ে হে এলা সিস্টেম বাদ দিয়ে খাইতে খাইতে মজা নয় এলা কোনি মাংস দিবি তো বেঙাৰ মাংস এটা নাথাকে হে কোনি নিছে মাংস ই খাই দিছে গুনছো মই এই বিশ মোর মাংস নহয় পিছে হ'ব এই ওই কি মাল দেই একে লাগে একলা এ দুজনা কথা যা এই ভাই খানা দিছে তই ই মাংস চুৰ কৰে কিয় ভাই এই তুমি খাবা নাপা তই খাবা নাপা নেকি মাংস খাই চুৰ কৰি থাকা হে মই চুর করা নাই ই আগে তাকে মকরা মকরিকে ভরে লইছি ই বের ভরা নাই। ঠান্ডা তার বেশিকে লাগে তার সেইটো নহয় দে তই বহুত মিছা কথা কয় আৰু একদিন খানা খাইছো সিদিনা আলু 2 পিচ চুৰ কৰিছি আলু আলু এ রাতক একে লড়া তুই কোথায় দেওয়া এ খাস দিয়া কৈছিলি দি আকৌ এনে সুধা কৈছিলি কেন নাছি খাই না চাই দেওয়া দে ইগর দিবি ইগর দিব তুই খা কেমন খাবি হব না পেট ধরব না তোর চুৰ নকৰিবি চুৰ চুর গিয়া করিম তো মকরা মকরিকে মাত দিয়া বেয়া লাগে নহয়। না ভাতক কিলো লুকি দিছে ক'ত থলো ইয়াতে তুই আগে তাকে ভরে লইছে খাই নাই দে খা 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 খালে খা আৰু খানা দিম দে চিন্তা কৰবা না আৰু খানা দিম দে কিবা দি দিবা দে জিতিবে আর পিছত ভাল মোটা দিয়ে মোটা খানা খাম এবার একটু ডাঙৰ খানা খাম তই কিন্তু মাংস আনবার তাবো নকবি হ'ব দে গম পাইছে না তোক বেছিকে লাগে তোক বুঝা গেল দে আনিম দে দৈও দিব দে দুই নাখাবি মই দৈ নাখা নেকি দিব দে পেটটো ভৰে চিন্তা কৰিব নালাগে কষ্ট ময়ো কৰিছোঁ ঘূৰে বেছি দে তোকে দিম দে মোবাইল টিপে তো ভৰি খুলটি আছা দে দিম দে এইবাৰ খানা ও নানু ভাই ইমান দুখ মনত কি আছে ভাই খাৱাত কম নালাগি তোৰ আৰু খাওয়াত কম হোৱা নাই ভাই মোৰ কি হৈছে কালি যাব সেইটো কাৰণে দুখ লাগছে সেইকাৰণে আমাৰো দুখ লাগছে আৰু উপায় নাই কি কৰিবি দে এতিয়া আমি আৰু খাৱা লোৱাটো হ'লে এতিয়া আৰু বেছি দেৰি নকৰোঁ মই কালি ৰাতিপুৱাই 7টা বজাতে যাব লাগিব
এতিয়া ভাই চবেই যাওঁ ৰামু ভাই বাই পিংকু মছৰাফ ভাই বাবু তই যাবি ভাই ভাই নাই দে ভাই যা নাম যে আহিম নে মই আৰু টেনশ্যন নাই লগ পাই থাকিম আহি যাম টেনশ্যন নাই হ'ব দে নাই দে কান্দবে নাংগে কান্দে কিয় ভাই মইতো যাবই লাগিব উপায় নাই লৈ থাকিম দে কেতিয়া মই যাওঁ তুই যাবি তে দোষ গেলো ও দোষ যাবি তে মই এতিয়া ৰাতিপুৱা মাতিবলে ফোন চোন মাতি থাকবি হাই গাইছ আমি মানে হঠাতে ভিডিঅ'টো বনালোঁ কেনেবা হ'ল গম নাপাওঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব বাকী আমাৰ চেনেলত দুটা নতুন মেম্বাৰ আহিছে এয়া নানো এয়া পিংকু হয় আপোনালোকে কেনে পালে এহেঁতৰ ভিডিঅ'বিলাকো চাবচোন কেনে পাই জনাব আৰু দুটাৰ তোমালোকে অলপমান কিবা কোৱা হাই ফ্ৰেণ্ডছ আমি আধা কৰি গৈছোঁ প্ৰথম আহিছোঁ এইবাৰ তো কিবাটো ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব আৰু আগলৈ যোৱাৰ কাৰণে আশীৰ্বাদ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো সকলোৱে আৰু কিবা ভুল হ'লে কমেণ্ট বক্সত আমাক জনাব আমাৰ নানু ভাই বহুত ধুনীয়া অভিনয় কৰে আগৰ ভিডিঅ'টো দেখা পাব আপোনালোকে ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰি ল'ব খানপাতো দিবৰ কাৰণে নাপাৰিব আপোনালোকে আৰু শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক যিমান পাৰে সিমান শ্বেয়াৰ কৰিব এই ৰ'ব 1 মিনিট ৰ'ব আমাৰ মানে এটা চেনেল আছে বাকী কৈ দিয়া মানে আমাৰ এই ফ্ৰেণ্ড হয় এটা চেনেল আছে পৰিমীয়া ব্লগছ আপোনালোকে তাত যাই চাব ডেছক্ৰিপশ্যনত লিংকটো থাকিব ধুনীয়া ধুনীয়া ব্লগ বনাই আমিও চাইছোঁ আপোনালোকেও চাব আমাক যেনেকৈ মৰম দিছে তেওঁলোককো এনেকৈ মৰম দিয়ক আগুৱাই যাওক তাৰে কামনা কৰিব ছাবস্ক্ৰাইব কৰি ল'ব দেই ডিছক্ৰিপশ্যনত লিংক থাকিব তাত গৈ ছাবস্ক্ৰাইব কৰি ল'ব বাই